মা, তোৰ মৰমবোৰেই মোৰ সাহসৰ উৎস। জীৱনৰ প্ৰতিটো খোজত তোৰ উৎসাহে যোগায় সফলতাৰ প্ৰতিস্পৃহা। গোটেই পৃথিৱীৰ বাবে কোনোকাল এলাগী হ'লেও মাৰ মৰমৰ কোনো দিনেই নহয় ক্ষয়। যদি নিয়তিৰ পৰিহাসত ধূসৰিত হয় জীৱনৰ ৰং, তেন্তে সাহস বিচাৰি তোৰ আচলত সোমাম মা। মই নোকোৱাকৈ তই কেনেকৈ বুজ মনৰ ভাৱবোৰ। প্ৰতিপল তই যুঁজ মোৰ বাবে এই পৰিস্থিতিৰ সৈতে। ইমান সাহস তই ক'ত পাৱ? বন্ধৰ দিনত আমি শুই বহি কটাওঁ, পিছে তইচোন বন্ধ নাপাৱ। তোৰ বাবেই সক্ষম এই সেউজ ধৰণীৰ বিনন্দীয়া সৌন্দৰ্যতাক নিজক সঁপি দিব। যেতিয়াই ব্যৰ্থতাত মনে হেৰুৱাই ভাৰসাম্য, তোৰ মৰম সনা বুজনিত পুনৰ উভতে সাহস। ব্যক্ত নকৰিলেও বুজি পাৱ তই মনৰ কথাবোৰ। প্ৰতিপল মোক তোৰ মৰমৰ আচলত ৰাখিবি মা।